তো হেল্ল' ৱেলকাম গাইজ। তাৰপিছত আমাৰ মানে অলপ সৰু এটা কথা আছিল। ইয়াতে আমাৰ প্ৰথমটো আমাৰ পিডাডন পেজ 1ৰ এইটো বহুত মানুহে চাইছে আৰু নেক্সট আমাৰ এইটো পাৰ্ট 2 পিডাডনৰ পাৰ্ট 2 আহি আছে। তাতে ইয়াতে লিখিছোঁ, এয়া মানুহ চানুহ বনোৱা আছে। তাৰপিছত হেণ্ডৰাইটিঙো ইমান ভাল নহয় বাৰু, ইমান ক্লাছ মানে অলপ যাবলৈ টানে পাইছিলোঁ। তাৰপিছত ইমানখিনি আছে আৰু আমাৰ এয়া মানে কাইলৈৰ পৰা এইখিনি মানে বহুত দিমাগ লাগে, মানে মাথা বহুত লাগে আৰু লিখিবলৈ কাৰণে। মানে বাকী অলপমান আছে, এইটো সন্ধিয়া লেখা হ'ব। তাৰপিছত আৰু কালিৰ পৰা অলপমান আছে, অলপমানটো সন্ধিয়া পূৰা হ'ব। তাৰপিছত কাইলৈ ৰাতিপুৱাৰ পৰা আমাৰ শ্বুটিং আছে। তাৰপিছত এই ভিডিঅ'টো অতি সোনকালে আপোনালোকৰ তাত যাব আৰু জনাব ভিডিঅ'টো কেনেকৈ হৈছে কেনেকৈ নাই। তাৰ আমাৰ মানে লিখাটো মই লিখিছোঁ। তাৰপিছত আছিল এয়া জমিৰ বড়ো আছে, তাৰপিছত চন্দন বড়ো আছে। মানে সিহঁতে কৈছে মই লিখিছোঁ আৰু মানে ইমান মাথা মাৰিব নোৱাৰি ন এই লিখাত, মানে কেনেকৈ মানে প্ৰথম ব্লগত কেনেকৈ কিবা হয় যেন তেনে কৰিলোঁ আৰু পূৰা প্ৰথম ব্লগটো খুব মানুহে জনাইছে ভাল হৈছে। আৰু তেওঁ এই আমাৰ খেতিয়ক হয় ইজন, আৰু মই তাতে ডন হৈছিলোঁ। মানে নেক্সট পাৰ্টতো এই মানে অলপ ধামাকা চিন হ'ব আৰু জাষ্ট অলপ ফাইট, অলপ ফল্ডিং চল্ডিং মাৰা, অলপ ফাইট বাগেৰা এনেকৈ আগাৰাং বাগাৰাং হ'ব আৰু চালে গম পাব। আৰু এই ভিডিঅ'টো সোনকালেকৈ পাব আৰু বেছি দিন নালাগে বাৰু, আমাৰ 2-3 দিনতে শ্বুটিংটো ক্লিয়াৰ হ'ব। ক্লিয়াৰ হোৱাৰ পাছত এডিটিঙত লাগিব আপোনাৰ 2 দিনমান লাগিব। তাৰপিছত সোনকালে পাব। এইটো আজি 19 তাৰিখ ন, 25 তাৰিখৰ ভিতৰত পাব আৰু 25 তাৰিখৰ ভিতৰত মানে ভিডিঅ'টো আপোনালোক যোনে যোনে ছাবস্ক্ৰাইব কৰিছে সিহঁতৰ তাত মানে অতি সোনকালে যাব। আৰু 343 হৈছে নেকি ছাবস্ক্ৰাইবাৰ, আৰু ভিউটো বেছি হোৱা নাই, 280 কিমানমান আছে, 280 বুলি ধৰি লৈছোঁ আৰু। তো এই এটা ভিডিঅ'টোতে ইমান মানুহে মৰম দিছে, আৰু নেক্সট ভিডিঅ'টো ভাবিছোঁ আৰু এনেকুৱা মৰম দিব, সেইটো কাৰণে আমি বনাওঁ আৰু মানে জাষ্ট অলপ চামথিং আৰু মানে অলপ কমেডি হিচাপে বনাইছোঁ। আৰু যেন মানুহ এনেকুৱা মানুহ যে বিয়াৰ নাখালে মানে ইয়াৰ মানে ভাষণ নোলায়। হয়, মই সঁচা কথা কৈছোঁ গাইজ, বিয়াৰ নাখালে মানে ভাষণ নোলায়। এতিয়া মিছা কৈছে ই মানে মানুহটো বহুত ফাল্টু আছে ই, আৰু মানে ডাইলগটোও মানে ক'বলৈ মানে তেওঁৰ মানে বহুত টান হয়। আৰু ময়ো মানে ইমান এটা ক'বলৈ নোৱাৰোঁ, মানে সিহঁতৰ পৰা অলপ ট্ৰেইনিং লৈ আছোঁ আৰু তেওঁৰ গাৰ্লফ্ৰেণ্ডো আছে, মোৰ কিন্তু নাই। আছে যদি এজনীমান পঠাই দিয়া, চাই দিব আৰু মোক এজনীমান, যদি কোনোবাই যদি এই ভিডিঅ'টো যদি পায় তেতিয়াহ'লে এজনীমান মোক চাই দিব। আৰু এওঁক কিন্তু চাই নিদিব দেই, এওঁক কিন্তু বহুত বেয়া মানুহটো। এই তিনিটা হ'ল ইয়াৰ কেমেৰামেনটো তাকো চাই নিদিব, তাৰ বহুত আছে মানে এইটো আৰু হয়। আমাৰ কেমেৰামেনটো যোনটো DSLRটো নাই, জাষ্ট মোবাইল আছে আমাৰ। ইফালে এটা আছে, এইটো এটা মোবাইল, তাৰপিছত এইটো এটা মোবাইল। আমাৰ মানে মোবাইল এটা চাৰ্জ হৈ আছে। মানে শ্বুটিঙত মানে এইটো কেমেৰামেনৰ দুটা কেমেৰা লাগে, মোবাইল লাগে, আৰু এডিট কৰোঁতে মোবাইলৰে এডিট কৰিছোঁ, তথাপিও বহুত কষ্ট হয়। হ'ব ইমান লং বনাব নাযাওঁ, ভিডিঅ'টো 3 মিনিট কিমান 3 মিনিট হৈ গৈছে। আমাৰ বিয়াৰ বাৰ দোকানে এনেকুৱা বুলি কৈছে, তো চাই